সেইটো ঐ ৰ ৰখিবি নে নাই ঐ হেৰি ৰ'বচোন শুনিছেনে ঐ তই কথা ক'লেও শুনা নাই যে ধৰাগে ধৰা ঐ তই অসমীয়াত কথা ক'লে বুজি নাপাৱ নেকি হা ভুল হৈ গ'ল মোক এৰি দিয়ক ৰ ভুল মানে কি ভুল হ'ল যাৰ বাবে আপোনালোকে খেদাইছে কিহৰ কাৰণে খেদিছো আমি আপোনালোকে জানিব কিহৰ কাৰণে খেদাইছে কিয় নেকি এটা আপুনি মোক চিনি পাইছেনে সেইদিনা ভৱানন্দ দাসৰ ঘৰত যে মনোৰমা দাসৰ চিঠিখন দিবলৈ কৈছিলে যোনে ৰিচিভ কৰিলে ভুলকে চহী কৰাৰ কাৰণে মই যে কৰিছিলোঁ অঁ মনত পৰিছে হয় হয় মই এতিয়াহে চেহেৰাটো চাইছোঁ ভালকে কি হ'ল মোৰ ঘৰত গৈ ক'ব লাগে যে সেইদিনা চিঠিখন বেলেগে ৰিচিভ কৰিছিলে মই অকল চহীহে কৰিছিলোঁ ঐ হা যাবিনে যাম কিয় নাযাম ঐ ৰৈ থাকিব নালাগে কোৱা সেইদিনা দিয়া চিঠিখন মই লৈছিলোঁ নে নাই লৈছিল ঐ লাগে তোক মানে লোৱা নাই সঁচাকৈ লোৱা নাই কিন্তু চহী তেখেতেহে কৰিছিল ভালকে কোৱা মই কিয় চহী কৰিছিলোঁ যিগৰাকীয়ে লৈছিল তেখেতে ভুল ঠাইত চহী কৰিলে সেইবাবেহে তেখেতে কৰিছিল এই যদি লোৱা নাই তেনেহ'লে কোনে ল'লে কোনে লৈছিলে ইহঁত দুজনী অলপ বেলেগ আছিল কি হ'ল সেইদিনা যে চিঠিখন দিছিল এওঁৱে দিছিল কস্তুৰীৰ হাতত দিয়া নাছিল বেলেগে লৈছিল এখেতে লৈছিলে নেকি অলপ ডেকা আছিল যদি আমাৰ কোনেও লোৱা নাই তেনেহ'লে বৈ ল'ব লাগিব নয়নাই ল'লে নিদিয়াকৈ নাথাকে কিয় নিদিয়াকৈ নাথাকিব এইবোৰ চব বৰ কাম ৰ'বা মই বৌক মাতি আনিছোঁ আৰে তহঁতে বৌৰ কথা কৈছ নাই আইতাৰকো দিব পাৰে আইতাই পাহৰিব পাৰে হে নাই বুঢ়ী মানুহক মই কেতিয়াও নিদিওঁ বহুবাৰ বিপদত পেলাইছে এবাৰ একেখন চিঠিকে লৈ এঠাইলৈ 3 বাৰ গ'লো পুতেকৰ নাম ফচৌ বুলিহে জানে ল'ৰাৰ নাম যে অভিলাষ গমেই নাপায় বাৰে বাৰে ঘূৰাই পঠিয়ায় তাৰমানে তুমি আইতাক নাই দিয়া আইতা যদি আপোনাতকৈ সৰু হয় তেনেহ'লে হ'ব পাৰে মাতক তেখেতক বৌ নাহে ইমান ভালকে বুজাই ক'লো উল্টাই মোৰ লগতহে কাজিয়া কৰিছে বাদ দেচোন সেইবোৰ মিছাতে মানুহজনীক আকৌ খং উঠিলে নহ'ব নহয় চেকখন ক'ত গ'ল হিচাপ ওলাব লাগিব বৌ আহিবই লাগিব নালাগে ৰ এখেতকে দিছিলে নেকি হয় এখেতকে দিছিলোঁ